নমস্কাৰ আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকৰ জীৱনত বাৰে বাৰে বাধা আহি পৰিছে নেকি? কঠোৰ পৰিশ্ৰমৰ পাছতো আপোনালোকৰ ভাগ্য খোল খোৱা নাই নেকি? ঘৰত সদায় অশান্তি বা আৰ্থিক নাটনিয়ে দেখা দিছে নেকি? জ্যোতিষ আৰু বাস্তুশাস্ত্ৰৰ অনুসৰি ইয়াৰ কাৰণ আপোনালোকৰ ঘৰত থকা নিগেটিভ শক্তি বা বাস্তু দোষ হ'ব পাৰে আৰু সেই সকলোবোৰ সমস্যা দূৰ কৰিবলৈ উত্তম সুযোগ আহি আছে আপোনালোকৰ এই অমাৱস্যাৰ ৰাতি। হিন্দু ধৰ্মত অমাৱস্যাৰ ৰাতিটোক অতি পবিত্ৰ আৰু অলৌকিক শক্তি সম্পূৰ্ণ বুলি মনা যায়। এই ৰাতি কৰা এটা সৰু কামে আপোনালোকৰ বন্ধ হৈ থকা ভাগ্য উদয় কৰি তুলিব আৰু আপোনালোকৰ ভাগ্য মুকলি হৈও পৰিব। আজি এই বিশেষ ভিডিঅ'টোৰ যোগেদি আমি জানিম অমাৱস্যাৰ এই পবিত্ৰ ৰাতিত ঘৰত এনে বিশেষ উপায় আপোনালোকে কৰিলে আপোনালোকে এমাহৰ ভিতৰতে আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ কৰি ল'ব পাৰিব আৰু আপোনালোকৰ বন্ধ হৈ থকা ভাগ্য ঘূৰি আহিবলৈ ধৰিব। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব, কাৰণ শেষত এনেকুৱা উপায়ৰ এটা কথা জনাম যিটো উপায় কৰিলে সাক্ষাৎ মা লক্ষ্মীৰ লগে লগে আপোনালোকৰ সকলো ক্ষেত্ৰতে সুখবৰ আহিব। ইয়াৰ উপৰিও সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। কিবা যদি আপোনালোকে বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। প্ৰিয় বন্ধু বান্ধৱীসকল, বহুতেই অমাৱস্যাৰ ৰাতিটোক কেৱল অন্ধকাৰ আৰু ভয়ংকৰ ৰাতি বুলি ভাবি ভয় খায়, কিন্তু বাস্তৱিকতে বাস্তুশাস্ত্ৰৰ অনুসৰিও এই তিথিটো অতি আধ্যাত্মিক ধাৰণা আৰু ঘৰৰ পৰা কুপ্ৰভাৱ আঁতৰাৰ আটাইতকৈ ডাঙৰ দিন বুলি মনা গৈছে। এইদিনা আমাৰ ঘৰৰ চাৰিওফালে থকা মহাজাগতিক শক্তি অত্যন্ত সক্ৰিয় হৈ থাকে, যাৰ ফলত আমি এটাৰ পিছত আনটো সুযোগ সুবিধাও অতি সোনকালে লাভ কৰিব পৰা দেখিবলৈ পাওঁ। সেই গতিকে এই দিনটোত আমি কিছুমান সৰু কাম কৰিলে আমাৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব পাৰে বুলি কোৱা হৈছে বাস্তুশাস্ত্ৰৰ অনুসৰি। যদি আমি ঘৰত সঠিক দিশত সঠিক বস্তু ৰাখোঁ তেনেহ'লে আমাৰ কুপ্ৰভাৱ নোহোৱা হৈ পৰিব আৰু নিগেটিভ শক্তি আপোনালোকৰ ধ্বংস হৈ পৰিব। ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব আৰু লগতে আমাৰ ঘৰত থকা সকলো শুভ শক্তি জাগ্ৰত হৈ আমাক শুদ্ধভাৱে প্ৰভাৱ পেলাবলৈ ধৰিব। আৰু ঘৰৰ কোন ঠাইত কি বস্তু ৰাখিব লাগে আমি সুন্দৰভাৱে আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ। আহক এই অমাৱস্যাৰ দিনা প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ স্থানটো হৈছে ঘৰৰ মুখ্য দুৱাৰ। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মুখ্য দুৱাৰেই ঘৰলৈ সুখ শান্তি আৰু ধনৰ ভাগ্য উদয় কৰে। যদি বাস্তুশাস্ত্ৰৰ মুখ্য দুৱাৰৰ ওচৰত নিগেটিভ শক্তিয়ে বাস কৰে তেনেহ'লে আমাৰ ভাগ্য কেতিয়াও উদয় হৈ নপৰিব। অমাৱস্যাৰ সন্ধ্যাৰ সময় যেতিয়া লাহে লাহে আহিব তেতিয়া ঘৰৰ মুখ্য দুৱাৰৰ দুইফালে আপোনালোকে এগছি চাকি জ্বলাব। তাৰ আগতেই ঘৰৰ মুখ্য দুৱাৰ সুন্দৰভাৱে আপোনালোকে চাফা কৰিব। তাৰ পিছত দুইফালে আপোনালোকে সোঁফালে আৰু বাওঁফালে এগছি আপোনালোকে চাকি জ্বলাব পাৰে। দুই কাষেৰে সৰিয়হৰ তেলৰ দুগছি যদি আপোনালোকে চাকি জ্বলায় তেতিয়াহ'লে আপোনালোকৰ অত্যন্ত শুভ হ'ব। মনত ৰাখিব চাকিৰ মুখখন সদায় উত্তৰ বা পূব দিশৰ ফালে ৰাখিব। চাকিৰ দুয়োপাশে আপোনালোকে সৰিয়হৰ তেল দিব পাৰে বা আপোনালোকে সেই চাকিৰ ওপৰত আপোনালোকে এটা এটা লং দিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ কোনো ধৰণৰ কুদৃষ্টি নাহিব, কোনো ধৰণৰ বেয়া চকু আপোনালোকৰ ঘৰত নপৰিব, বেয়া শক্তিৰ প্ৰৱেশ নকৰিব আৰু লগতে এই পোহৰৰ ফলত মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ইয়াৰ উপৰিও ঘৰলৈ ধন আকৰ্ষিত হৈ পৰিব, আৰ্থিক উন্নতিৰ দুৱাৰ মুকলি হৈ পৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। সেইকাৰণে এইদিনা আপোনালোকে মুখ্য দুৱাৰৰ দুই কাষে দুগছি চাকি আপোনালোকে লগাব আৰু তাত যদি পাৰে এটা এটা আপোনালোকে লং দিব। দ্বিতীয় স্থানটো হৈছে আমাৰ ঘৰৰ আটাইতকৈ পবিত্ৰ স্থান, সেইটো পাকঘৰ বা ৰান্ধনীশাল। পাকঘৰত মা অন্নপূৰ্ণাৰ বাসস্থান বুলি মনা যায়। ইয়াৰ সৈতে ঘৰৰ মানুহৰ স্বাস্থ্য আৰু ভাগ্য পোনপটীয়াভাৱে জড়িত হৈ থাকে। এই অমাৱস্যাৰ ৰাতি এই ঠাইত পাকঘৰত ৰাখক আপোনালোকে এই এটা বস্তু। ৰাতি ঘৰৰ সকলোৱে খোৱা বোৱা শেষ হোৱাৰ পিছত পাকঘৰ সম্পূৰ্ণৰূপে আপোনালোকে চাফা কৰি লওক। মনত ৰাখিব অমাৱস্যাৰ ৰাতি পাকঘৰ কেতিয়াও লেতেৰাকৈ নাৰাখিব বা জোঠা বাচন বৰ্তন কেতিয়াও ঘৰৰ ভিতৰত বা পাকঘৰত নাৰাখিব। এতিয়া এটা সৰু আপোনালোকে চিচাৰৰ বাতি ল'ব পাৰে বা মাটিৰ পাত্ৰও আপোনালোকে ল'ব পাৰে। তাত আপোনালোকে কেঁচা নিমখ অকণমান ল'ব, অৰ্থাৎ আপোনালোকে গোটা নিমখ অকণমান ল'ব আৰু এই নিমখখিনি আপোনালোকে
বাতিটোত ভৰাই পাকঘৰৰ যিকোনো এটা কোণত ৰাখিব য'ত সহজতে আপোনালোকৰ চকু নপৰে আৰু তেনেকৈ থৈ আপোনালোকে গুচি আহিব। নিমখখিনিৰ ভিতৰত নিগেটিভ শক্তি শুহি লোৱাৰ বহু ক্ষমতা থাকে। অমাৱস্যাৰ গোটেই ৰাতিটোত এই নিমখেই আপোনালোকৰ পাকঘৰ আৰু ঘৰৰ সকলো দুখ দৰিদ্ৰতা বেয়া শক্তি ইয়াৰ ভিতৰলৈ লৈ আহিব। পিছদিনা অৰ্থাৎ পিছদিনাখন ৰাতিপুৱা আপোনালোকে সেই নিমখখিনি আপোনালোকে বাহিৰত পেলাই দিব পাৰে বা সেই নিমখখিনি ঘৰৰ বাহিৰত পেলাই দিব বা বেচিনৰ পানীত আপোনালোকে উটুৱাই দিব। ইয়াৰ দ্বাৰা ঘৰত ধনৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। এই কামটো আপোনালোকৰ ঘৰৰ যিকোনো মানুহে কৰিব পাৰিব। মহিলায়ো কৰিব পাৰিব বা পুৰুষেও কৰিব পাৰিব নাইবা বৃদ্ধসকলেও কৰিব পাৰিব। এই কামটো কৰি চাওক, 1 মাহৰ ভিতৰত আপোনালোকে ইয়াৰ উচিত ফল পাবলৈ সক্ষম হ'ব। তৃতীয় আৰু আটাইতকৈ পবিত্ৰ স্থানটো হৈছে ঘৰৰ উত্তৰ পূব কোণ, যাক শাস্ত্ৰত ঈশান কোণ বুলিও কোৱা হয়। এই কোণটোত দেৱ দেৱীৰ আটাইতকৈ প্ৰিয় স্থান বুলি মনা যায় আৰু এই কোণটোতেই দেৱ দেৱী বেছিকৈ বাস কৰে। এতিয়া আমি জানি লওঁ আহক, অমাৱস্যাৰ দিনা এই দিনটোত আমি এই কোণটোত কি কৰিব পাৰোঁ। অমাৱস্যাৰ দিনাৰ ৰাতি শুবলৈ যোৱাৰ আগে আগে ঘৰৰ এই উত্তৰ পূব কোণটোত এটা আপোনালোকে ঘিউৰ চাকি জ্বলাই থ'ব। যদি আপোনালোকৰ ওচৰত ঘিউ নাই তেনেহ'লে তিলৰ তেলৰ ব্যৱহাৰ কৰিব পাৰে নাইবা সৰিয়হৰ তেলো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু এটা বিশেষ কথা আপোনালোকে ক'ব, এই চাকিগছ আপোনালোকে জ্বলাই আপোনালোকৰ 2 হাত জুৰি আপোনালোকে কুবেৰ দেৱক স্মৰণ কৰিব আৰু লগতে মা লক্ষ্মীক স্মৰণ কৰিব। এনে কৰিলে আপোনালোকৰ অত্যন্ত মংগল হ'ব। ঈশান কোণত এই চাকিগছ জ্বলালে আপোনালোকৰ শুভ প্ৰভাৱ পৰিব। এই পবিত্ৰ চাকিগছে ঘৰৰ সকলো ডাঙৰ বাস্তুদোষ দূৰ কৰিব আৰু সকলো সমস্যা নিৰন্তন কৰি পেলাব। ইয়াৰ ফলত ঘৰৰ সকলো সদস্যৰ মাজত মকামিলা আৰু ঐক্য বৃদ্ধি পাবলৈ ধৰিব। মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব। চাকৰি বা ব্যৱসায়িক চলি থকা বাধা বিঘিনিবোৰো দূৰ হৈ পৰিব আৰু ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব। সেই গতিকে আপোনালোকে এই অমাৱস্যাৰ ৰাতি আপোনালোকৰ ঘৰৰ ঈশান কোণত এগছি ঘিউৰ চাকি জ্বলাব পাৰে নাইবা আপোনালোকে তিলৰ তেলৰ চাকিও জ্বলাব পাৰিব বা সৰিয়হৰ তেলৰ চাকিও জ্বলাব পাৰিব। উপায়সমূহ কৰাৰ লগে লগে অমাৱস্যাৰ দিনা কিছুমান ভুল কৰাৰ পৰা আপোনালোকে আঁতৰি চলিব লাগিব, নহ'লে বহু বিপদ হ'ব পাৰে আপোনালোকৰ। অমাৱস্যাৰ দিনা ঘৰৰ কোনো কোণতে অন্ধকাৰ কৰি কেতিয়াও নাৰাখিব। বিশেষকৈ বাৰান্দা, ছাদৰ ওপৰত, বাথৰুমত কেতিয়াও আপোনালোকে অন্ধকাৰ কৰি নাৰাখিব। লাইট বা এগছি চাকি বন্তি হ'লেও আপোনালোকে জ্বলাই ৰাখিব। এইদিনা ঘৰত কাজিয়া পেচাল কেতিয়াও নকৰিব, চিঞৰ বাখৰ কেতিয়াও নকৰিব। ইয়াৰ দ্বাৰা মা লক্ষ্মী অসন্তুষ্ট হৈ পৰিব আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব। অমাৱস্যাৰ দিনা কাকো ধাৰলৈ টকা দিয়াটো উচিত নহয়। নিজেও কেতিয়াও আপোনালোকে টকা ধাৰলৈ নল'ব। এই 3টা কথাৰ প্ৰতি বিশেষকৈ আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, অমাৱস্যাৰ দিনা ঘৰৰ কোনো কোণ অন্ধকাৰ কৰি নাৰাখিব। বিশেষকৈ বাৰান্দা, ছাদ, বাথৰুম কেতিয়াও অন্ধকাৰ কৰি নাৰাখিব। তাইত লাইট জ্বলাই ৰাখিব বা চাকি জ্বলাই হ'লেও আপোনালোকে ৰাখিব। এইদিনা ঘৰত কেতিয়াও কাজিয়া পেচাল নকৰিব, চিঞৰ বাখৰ নকৰিব। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ বেয়া হোৱাৰ উপৰিও মা লক্ষ্মী অসন্তুষ্ট হৈ পৰিব। 3 নম্বৰটো হ'ল, অমাৱস্যাৰ দিনা কোনো মানুহক আপোনালোকে টকা ধাৰলৈ নিদিব। নিজেও কেতিয়াও টকা ধাৰলৈ নল'ব। গতিকে বন্ধু বান্ধৱীসকল, অহা অমাৱস্যাৰ পবিত্ৰ তিথিত সম্পূৰ্ণ বিশ্বাস আৰু ভক্তিভাৱেৰে এই স্থানসমূহত আপোনালোকে এই উপায়সমূহ কৰক। আপোনালোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন নিশ্চিত বুলি ক'ব পৰা যায়। মা লক্ষ্মী আৰু ভগৱান শিৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। যদি এই তথ্যসমূহ আপোনালোকৰ ভাল লাগিল তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম।